সকলোকে সুপ্ৰভাত জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া বাৰ বিয়াৰ দিনাখনৰ আগবেলাৰ দৃশ্য। আমি যিহেতু নাছিলোঁ, এক্সাম দিবলৈ গৈছিলোঁ, সেইবাবে ফটো কেইখনমান পাই এড কৰি দিছোঁ। আৰু স্কুলৰ পৰা আহিও ভালদৰে ভিডিঅ' বনোৱা নহ'লে, আৰু যেতিয়া পানী তুলিবলৈ গৈছিল তেতিয়া ভিডিঅ' ক্লিপ দুটামান লৈছিলোঁ বাৰু। ডেক'ৰেশ্যনটো অকণমানকৈ দেখুৱাই দিছোঁ। তাৰপিছত পানী তুলি আহি বাক নোৱাবলৈ অনা হ'ল, আৰু ভিতৰতে নোওৱা হ'ল যিহেতু বৰমাৰ গাটো বেয়া, বাহিৰলৈ যাব নোৱাৰে, সেইবাবে ভিতৰতে নোওৱা হ'ল। আৰু নোৱাই আনি এয়া সজাই থকা হৈছে। সজোৱাৰ পিছত এয়া সেন্দুৰ দি দিছে। এয়া দৰা ঘৰৰ পৰা দিয়া সাজযোৰ পিন্ধাই দিছে। বিধিপাঠ কৰাব যিহেতু দৰা অহাৰ সময়ত সমাজৰ মাজত বহিবৰ বাবে। তাৰপিছত এয়া দৰাও আহিল, আমি আগচিবলৈ গ'লোঁ। দৰা আৰু সখী আমি দৰাক প্ৰশ্নও দিছিলোঁ, কিন্তু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে, সখীয়েও নোৱাৰিলে। আৰু এইফালে পাছফালে বহুত গাড়ী মানে সকলোৱে বাইক লৈ আহিছে। বাইক লৈ অহা মানে আলহীহে বহুত, কাৰণ দৰাঘৰ বেছি দূৰ নহয়, একেটা অঞ্চলতে দৰাঘৰ হয়। ইখন গাঁও আৰু সিখন গাঁও লাগি আছে। আৰু এইফালে বিহু চিহু হ'ল, তাৰপিছত এইফালে পূৰা ফটকা ফুটাইছে, বম ফুটাইছে কইনাঘৰৰ সন্মুখত সকলোৱে। তাৰপিছত এয়া দৰা গাড়ী আহি কইনাঘৰৰ সন্মুখ পালেহি। কইনাঘৰৰ
সন্মুখতো ডেকাসকলে বিহু জুৰিবলৈ ল'লে। আৰু অলপ দেৰি বিহু যোৱাৰ পাছত দৰা ঘৰৰ ফালৰ পৰা শৰাই দিলে। তাৰপিছত দৰা নামিল। এয়া কইনা ঘৰৰ কলৰ তলত দৰা। কইনাৰ দেউতাকে আদৰি আছে, মানে বৰ্তাই আদৰিছে। তাৰপিছত বৰমায়েও আদৰিলে আৰু দাদাই দাঙি নিলে। দাঙি নি সমাজৰ মাজত বহুৱালে। তাৰপাছত দৰাৰ ভায়েকে কইনা খুজিবলৈ আহিল আৰু ইয়াত কইনা আৰু বেলেগ দুগৰাকী বহুৱাই থোৱা আছে। তেওঁলোকৰ কইনা কোনগৰাকী তেওঁলোকে বাছি নিব লাগে। বয়সত তেওঁলোকে তেওঁলোকৰ কইনা বাচিব পাৰিলে আৰু কইনাকো উলিয়াই দিয়া হ'ল। তাৰ পাছতে দাদাই মানে কইনাৰ ভায়েকে কইনাক সমাজৰ মাজলৈ উলিয়াই দিলে। কইনাই সেৱা লৈ সমাজৰ মাজত দৰাৰ কাষত বহিল। তাৰপাছত এতিয়া হ'ব বিধিপাঠ। আৰু এতিয়া কন্যাদানৰ সময়, বৰ্তাই কইনা দান কৰিছে। আৰু এতিয়া মাল্য প্ৰদান হ'ব। কইনাই মালা পিন্ধাই দৰাৰ পৰা আশীৰ্বাদ লৈছে। তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক তাকে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।